सो हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल क्रामत एसामिज ब्लॉग सो आज आइसो स्कूटी एप्रिल स्कूटी आसे याते सो সকলো ডিটেইলছ দিম আজি ভিডিওটো একলে চাই থাকিব সো যদি কোনোবাই নতুন আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব মিনিমাম 95% আনসাবস্ক্ৰাইব ভিডিওটো চাই কোনোবাই সাবস্ক্ৰাইব নকৰে সো আজিৰ পৰা সাবস্ক্ৰাইব কৰি দিবা সো ভিডিওটো ভিতৰত দেখি আছো আপোনালোকে পিছৰ চাওক বহু ষ্টক আছে বহু স্কুটি আছে মই ইয়াতে এটা ভিডিও কৰিব চেষ্টা কৰিম আপোনালোকে ভিডিওটো কন্টিনিউ কৰি চাই থাকিব সো ব্লগ আজিৰ ভিডিওটো আৰম্ভ কৰিম সো বন্ধুসকল চাওক এবেলে বহু ষ্টক আছে ইয়াতে আপোনালোকে চাব পাৰিব সো ইমান ধুনীয়া স্কুটি আছে আপোনালোকে চাওক এবাৰ চাই লওক ভিতৰত আছে ভিতৰত যাই পেলাই সকলো ডিটেইলছটো দিম আপোনালোকে ভিডিওটো কন্টিনিউ কৰি চাই থাকিব চাওক ইমান ধুনীয়া স্কুটি আছে মই ইয়াতে এটা ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো কন্টিনিউ কৰি চাই থাকিব সো ব্লগ ভিডিওটো আজি ভিডিওটো আৰম্ভ লোকাল ফোনটো বেস্পা BXL 125 হয় এখন ৰেড কালাৰৰ হয় আপোনালোকে এবাৰ লুকটো সন্মুখৰ লুকটো চাই লওক ইমান ধুনীয়া স্কুটি বনাইছে আপোনালোকে আহিলে ইয়াতে দেখি পাৰিব সো মই সকলো ডিটেইলছ দি দিম আপোনালোকে ইয়াতে মিনিমাম 50% ডাউন পেমেণ্ট দিবলৈ লৈ যাব পাৰিব সো সন্মুখৰ ট্ৰকাৰ টায়াৰটো এবাৰ চাই লওক আপোনালোকে চাওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে সো আপোনালোকে আহি পেলাই লৈ যাব পাৰিব সেম আছে আৰু এটা আছে এইটো হৈছে হলদিয়া সো এইখন বেস্পা 125 মডেল মিনিমাম 50% ডাউন পেমেণ্ট দি লৈ যাব পাৰিব সো প্ৰাইচটো দিয়া নাই আপোনালোকে কল কৰি পেলাই সুধি পেলাই লৈ যাব পাৰিব ইয়াৰ পৰা মই ফোন নম্বৰ সকলো দি দিম এখন 125 চাই লওক এবাৰ আপোনালোকে আহি পেলাই লৈ যাব পাৰিব সো নেক্সট আছে বেস্পা সেম এইটো হৈছে ব্লু কালাৰ আপোনালোকে চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে আৰু নেক্সট আছে এপ্ৰিলা 160 টপ মডেল আপোনালোকে এবাৰ সন্মুখৰ পৰা লুকটো চাই লওক টায়াৰ সকলো ধুনীয়া ডুৱেল ডিস্ক আছে টপ মডেল আপোনালোকে এবাৰ মিটাৰটো দেখি আছোঁ মিটাৰটো এবাৰ চাই লওক এয়া হৈছে এইটো মিটাৰ চাব পাৰিব পুৰা ধুনীয়া কণ্ডিশ্যন আছে বেক চাইডৰ পৰা এবাৰ চাই লওক আপোনালোকে বেক চাইডৰ পৰা ধুনীয়া কণ্ডিশ্যন আছে আপোনালোকে আহি পেলাই লৈ যাব পাৰিব ষ্টম মডেল হয় এইখন আৰু নেক্সট আছে ষ্টম 125 এইটো হৈছে আপোনাৰ EV8S এখন সন্মুখৰ পৰা এবাৰ চাই লওক আপোনালোকে এপ্ৰিলাখন পুৰা ধুনীয়া কণ্ডিশ্যন আছে সো বন্ধুসকল নেক্সট আছে এপ্ৰিলা 160 টপ মডেল হয় এইখন ৰঙা কালাৰৰ আছে আপোনালোকে সন্মুখৰ পৰা এবাৰ চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে সো এইখন এবাৰ চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে আপোনালোকে আহি পেলাই লৈ যাব পাৰিব মই সকলো ডিটেইলছ দিম আপোনালোকে আহি পেলাই লৈ যাওক সো বন্ধুসকল ভিতৰত আৰু এটা আছে এইটো হৈছে এপ্ৰিলা SXR 125 টপ মডেল হয় এইখন সো আপোনালোকে এবাৰ চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে সো মই সকলো ডিটেইলছটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে চাই পেলাই চেক আউট কৰিব পাৰিব সো ইয়াতে ফোন কৰি সকলো ডিটেইলছটো ল'ব পাৰিব আপোনালোকে আহি পেলাই এবাৰ চেকটো কৰিব পাৰিব পুৰা ধুনীয়া কণ্ডিশ্যন আছে আৰু মিটাৰটো দি আছোঁ মিটাৰটো চাওক আপোনালোকে পুৰা ধুনীয়া কণ্ডিশ্যন আছে সো বন্ধুসকল এইফালে আৰু এটা আছে এইটো হৈছে ষ্ট্ৰম আৰু এইখন 125 cc হয় এইখন আপোনালোকে এবাৰ চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে টায়াৰ পুৰা ধুনীয়া আপোনালোকে আহি পেলাই লৈ যাব পাৰিব মই সকলো ডিটেইলছটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে আহক আৰু লৈ যাওক চ' এইখন আছিলে এপ্ৰিলা 160 মডেল আৰু এইখনৰ SRX হয় এইখন আপোনালোকে এবাৰ সন্মুখৰ পৰা চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে মিটাৰটো দেখি আছে আপোনালোকে মিটাৰটো এবাৰ চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে আপোনালোকে আহি পেলাই লৈ যাব পাৰিব চ' নেক্সট দি আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই লওক চ' বন্ধুসকল নেক্সট আছিলে বেস্পা BXL হয় এইখন 125 cc হয় টপ মডেল হয় এইখন আপোনালোকে এবাৰ চাই লওক সন্মুখৰ পৰা দেখি আছোঁ সন্মুখৰ পৰা এবাৰ চাই লওক আপোনালোকে পুৰা ধুনীয়া কণ্ডিশ্যন আছে আপোনালোকে আহি পেলাই লৈ যাব পাৰিব মই সকলো ডিটেইলছটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে আহক লৈ যাব চ' বন্ধুসকল এইটো আছিলে বেস্পা BXL মডেল হয় এইখন 125 cc হয় চ' সন্মুখৰ পৰা এবাৰ চাই লওক আপোনালোকে পুৰা ধুনীয়া কণ্ডিশ্যন আছে ৰঙা কালাৰৰ হয় ইয়াতে আহি পেলাই লৈ যাব পাৰিব মই সকলো ডিটেইলছটো ডিছক্ৰিপশ্যনত দি দিম মিটাৰটো এবাৰ চাই লওক আপোনালোকে বেক চাইডৰ পৰা দেখি আছোঁ বেক চাইডৰ পৰা এবাৰ চাই লওক চ'
সো বন্ধুসকল বাইকখন দেখুৱালোঁ কেনেকুৱা পালে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা সো নেক্সট ভিডিঅ'টো আহিছে থেংক ইউ গাইজ